অসম অৰুণাচল সীমান্তৰ গোগামুখ পানবাৰীত স্থানীয় গাঁওবাসীৰ শান্তি সভা যোৱা 5 জুন তাৰিখে অসম অৰুণাচল সীমান্তৰ গোগামুখ পানবাৰীত সংঘটিত হোৱা দুৰ্ভাগ্যজনক হত্যাকাণ্ডক লৈ গোগামুখ পানবাৰী অঞ্চলৰ অন্তপুৰ কেঁচাকাঠনি পানবাৰী মইংগা নাৰেংজান চায়েঙিয়া বাহনী কংকুৰ মধুপুৰ আৰু উত্তৰ নলবাৰী গাঁৱৰ ৰাইজে এখনি শান্তি সভা অনুষ্ঠিত কৰে। আজিৰ বিশেষ এই মিটিংটো এনেকুৱা ধৰণৰ আছিল ইয়াত মানে যেহেতু আমাৰ পাহাৰ ওচৰৰ যিবিলাক মানুহ আমি মিলিজুলি ইয়াত বসবাস কৰি আছো ইয়াতে মানে বাহিৰৰ পৰা কিছু দুষ্কৃতিকাৰী আহি পিনি আজি কেইদিনমান আগত আমাৰ পানবাৰী এলেকাত তাৰ মানে গণ্ডগোল এটা হৈছিল আৰু কিছুমান মানুহৰ নিহত হৈছে সবে ৰাইজে জ্ঞাত সেই বিষয়টোৰ ওপৰত সেই বিষয়বিলাক যাতে যেন আমাৰ ইয়াত পুনৰাবৃত্তি হ'ব নালাগে তাৰ মানে আমি আমাৰ এলেকাত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱাটো আমি নিজকে মানে দুৰ্ভাগ্যৰ কথা বুলি ক'ব বিচাৰিছো তাৰ মানে ভাল লগা নাই তাৰ মানে যত নেকি আমি ইয়াত মিলি জুলি কাৰো লগত হাই কাজিয়া নোহোৱাকে মানে এনেকুৱা কথা এটা আমি চিন্তা কৰিবই নোৱাৰো তাৰ মানে তেনেকুৱাকে আমি আছিলো তথাপিতো যে ইয়াত আহি কৰ কেনেকুৱা দুষ্কৃতিকাৰীয়ে ইয়াত আহি এনেকুৱা গণ্ডগোল সৃষ্টি কৰি গ'ল আমি হেতু লৈ পিনি আমি সচেতন ইয়াত যিবিলাক ব্যক্তি ওলাই আহিছে ইয়াত 9-10খন গাঁৱৰ হৈ পিনি আপোনাৰ মধুপুৰ কংকুৰপুৰ নলবাৰীৰ পৰা ধৰি বাহনী চাইঙিয়া মইঙিয়া নাৰেংজান আৰু পানবাৰী কেঁচাকাটনি পানবাৰী নেপালী অন্তপুৰ সব আমি সবে আজি গোট খাই এটা প্ৰাৰম্ভিক এটা আলোচনা এটা কৰিছিলো আৰু পৰাপক্ষত আমি চিন্তা কৰিছো এই এলেকাত এটা শান্তি কমিটি এটা আমি গঠন কৰি ৰাখিম বুলি প্ৰাৰম্ভিক সভাত আমি প্ৰস্তাৱ এটা ৰাখিছো আৰু অনাগত দিনত আমি নিশ্চয় কৰিম আমি আপোনালোকৰ মাধ্যমেৰে আমি এটা অনুৰোধ কৰিব বিচাৰো যে অনাগত দিনবিলাকত এনেকুৱাকে কোনো বা দুষ্কৃতিকাৰী ইয়াত আহি পিনি গণ্ডগোল কৰিবলৈ অহাৰ আগত এবাৰমান চিন্তা কৰি লোৱাটো ভাল যেহেতু ইয়াৰ মানুহে যদি কৰবাত গৈ পিনি কাৰোবাৰ সমাজত এনেকুৱা এটা বিশৃংখল পৰিৱেশ সৃষ্টি হয় তেওঁলোকৰ মনতো এনেকুৱা এটা অনুভৱ এটা আহিলেহেঁতেন আজি আমি ভাষাৰে বুজাব নোৱাৰা এটা পৰিৱেশত আমি জীয়াই আছো যেহেতু আমাৰ ইয়াতে মানে কৰ্মসূত্ৰে পাহাৰৰ ওপৰত নিৰ্ভৰ কৰে পাট পচলাৰ পৰা আদি কৰি বেপাৰ বাণিজ্য তেনেকুৱাকৈ কৰি আমাৰ ইয়াত মানুহ চলে কিন্তু আজি মানে যিটো মুকলি মনেৰে আমি পাহাৰত গৈ পিনি এই পাট পচলা আমাৰ জনসাধাৰণে লৈ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অলপ ভাবুকি এটা প্ৰদান কৰা দিয়া আনা নিচিনা হৈছে মানে আৰু আমাৰ অৰুণাচলী ভাই বন্ধুসকলেও আমাৰ ইয়াত দোকানে পৰে তেওঁলোকৰ যিখিনি বস্তু বিজনেছৰ ক্ষেত্ৰত বা বেপাৰ চেপাৰ এনেকৈ বজাৰ কমাৰ এনেকৈ কৰিবলৈ আহে তেনে ক্ষেত্ৰত আমাৰ ইয়াত অসমৰ মানুহবিলাকে দোকান পোহৰ দি পিনি ইয়াত চলি আছিলে আজি হেনে ক্ষেত্ৰতো অৰ্থনৈতিকভাৱে আমাৰ মাজত এটা দুৰ্বলতা পৰিলক্ষিত হৈছে আৰু লগতে এটা কথা ক'বলৈ আমি লাগিব আমি গম পাওঁ শুনিছোঁ হিটো মুখে আমাৰ ইয়াত যিখিনি প্ৰাইভেট স্কুল আছিলে তাৰ ল'ৰা ছোৱালীবিলাক প্ৰায় অৰুণাচলৰ ল'ৰা ছোৱালীকেইটা এতিয়া উলিয়াই দিবলগীয়া হ'ল কাৰণ তেওঁলোকৰ মাজত এটা ভয় এটা আহি গ'ল যে প্ৰাইভেট স্কুলবিলাকত 80-90 জন এনেকুৱা ল'ৰা ছোৱালী হোষ্টেলৰ পৰা ওলাই দিয়াৰ লগে লগে এই স্কুলখনৰ যিটো অধীক্ষক তেওঁৰ প্ৰতি যে কিমান অৰ্থনৈতিকভাৱে কিবা এটা হেঁচা প্ৰদান হৈছে সেই বিষয়টো চিন্তা কৰি চাব লাগে তাৰ মানে গণ্ডগোল কৰাটো ডাঙৰ কথা নহয় গণ্ডগোল কাৰোবাৰ লগত হাই কাজিয়া কথাটো ডাঙৰ কথা নহয় কিন্তু মিলিব পৰাটোহে মেইন কিন্তু ইয়াত মিলা প্ৰীতিৰ বস্তুটো আজিলৈকে আমি যিটো পৰিলক্ষিত হৈছোঁ মানে আগৰ পৰাই এনেকৈ গুণগানকে সৰুৰাকে চুৰচুৰাকে আমি খবৰ পাই আছিলোঁ জানিছিলোঁ তথাপিতো ইমানখিনি ওপৰলৈকে যাব বুলি আমি ভবা নাছিলোঁ সেই ক্ষেত্ৰত আমি প্ৰশাসনকো আমি ইয়াৰ পৰাই অনুৰোধ জনাব বিচাৰোঁ আপোনালোকে নাভাবিব আমাৰ ইয়াৰ লোকেল মানুহে এনেকৈ কৰিছে যিবিলাক দুষ্কৃতিকাৰী তেওঁলোকৰ ওপৰত আপোনালোকে চোকা নজৰ ৰাখক যাতে এনেকৈ পুনৰাবৃত্তি নহয় আমি খুবেই মানে ইয়াত আতংকিত হৈছোঁ তাৰমানে গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকলো ৰাইজ আৰু প্ৰশাসনলৈকে আমি ইয়াৰ পৰা অনুৰোধ জনাওঁ আৰু ইয়াত কোনো সীমামূৰীয়া লৈ পিনে আমাৰ গণ্ডগোল নাই সীমামূৰীয়া হিচাপে আমাৰ একেবাৰে ইয়াত সবে মিলিজুলি আছোঁ নিজে নিজৰ মাটি খাই আছে কাৰো মাটি কোনেও কাঢ়ি লোৱা নাই অৰুণাচলৰে হওক বা আসামৰে হওক কৰবাত অৰুণাচল মানুহে আমাৰ ঘৰৰ কিনাৰতো কাৰোবাৰ খেতি মাটি থাকিব পাৰে তাৰ প্ৰতি আমাৰ লগত কোনো সীমামূৰীয়াভাৱে ইয়াত হাই কাজিয়া নাই ইয়াত হাই কাজিয়া এটা পৰিৱেশ আমাৰ জেগাটোৱে আমাৰ ইয়াত বুলি ক'ব পাৰি কিন্তু একজেক্ট এই ক্ৰিয়েটৰটো আমি নহয় এইটো বাহিৰৰ মানুহে এইবিলাক কৰিছে
আমি তেওঁলোকৰ নাম আঙুলিয়াব নিবিচাৰোঁ। গতিকে প্ৰশাসন আছে, প্ৰশাসনে তেওঁলোকক বিহিত ব্যৱস্থা কৰি তেওঁলোকক বাছি ওলাওক। কি কৰিব লাগে, তেওঁলোকক কেনেকৈ এই পৰিৱেশৰ পৰা মুক্ত কৰিব লাগে, সেইটো আপোনালোকৰ মাধ্যমেৰে আমি ৰাইজলৈ প্ৰেৰণ কৰিছোঁ। নলবাৰীৰ পৰা জীয়াঢললৈকে যিখিনি আমি অৰুণাচল আছাম সীমামূৰীয়াত আছোঁ, গতিকে সেইখিনি আমাৰ 11-12খন গাঁৱৰ ৰাইজে আমি যিটো শান্তিত আছোঁ, গতিকে সেই শান্তিত যাতে আমি আজিও থাকিব পাৰোঁ, আগলৈকেও যাতে থাকিব পাৰোঁ, সেই ব্যৱস্থা যাতে আমাৰ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰ লয়। আৰু আমাৰ মাজত কোনো অৰুণাচল আৰু আছাম সীমামূৰীয়া ৰাইজৰ লগত কোনো হাই পেচাল নাই। গতিকে আমি সকলো ৰাইজে আগত যেনেকৈ আছিলোঁ আজিও সেই ধৰণে থাকিব পাৰোঁ। তাকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যে আগৰ দৰে আমাক নিৰাপত্তাত যাতে আমাক থাকিবলৈ দিয়ে, আৰু তাকে মই চৰকাৰক অনুৰোধ জনাইছোঁ। যিবিলাক আমাৰ গাঁৱৰ ৰাইজ আছে, এই গাঁৱৰ ৰাইজৰ লগত আমি মিলি থাকিব বিচাৰোঁ। বছ আমাৰ বাকী একো নাই, কথাই মানে মোৰ। থেংক ইউ। শান্তি কমিটি ফৰ্ম কৰিবৰ কাৰণে আমি আলোচনা কৰি ইতিমধ্যে এই জেগাতে আছোঁ, পাণবাৰী পথাৰতে। আমি আমাৰ মাটি চাৰিঙীয়া, মৰিঙীয়া, কংকুৰ, ভাউনী, অৰুণাচলৰ ইটো পাৰত অৰুণাচলৰ আছে, ইটো পাৰত আমাৰ আছে, হ'লেও আমাৰ মাটিৰ কাৰণে কোনো জগৰীয়া নাই। ঠিক তেনেকৈ আগত যেনেকৈ আছিলোঁ তেনেকৈ আমি থাকিব বিচাৰোঁ। তাকে মিডিয়াৰ মাধ্যমত আজি অসম চৰকাৰ তথা দুয়োখন প্ৰশাসনে অৰুণাচল, অসম আমাক শান্তি নিৰাপত্তা দিবৰ কাৰণে অনুৰোধ জনালোঁ।